লামডিঙৰ পৰা কৰিমগঞ্জলৈ ৰেল যাত্ৰা বৰ দীঘলীয়া, কিন্তু ৰাতি হোৱাৰ বাবে শুয়েই সকলোৱে কটাই দিয়ে। কিন্তু পুৱতি নিশা তেল পানী ল'বলৈ ৰেলখন যেতিয়া হাৰেঙাজাও ষ্টেচনত ৰয়গৈ, তেতিয়াৰ পৰা পাৰ্বত্য জিলাখনে প্ৰকৃতিৰ মনোৰম ছবিখন দাঙি ধৰে। ৰাতি জাগৰণৰ অৱসাদ আঁতৰাবলৈ যাত্ৰীসকলেও তাতেই মুখ হাত ধুই মাটিৰ গিলাচত একাপ গৰম চাহ খাই টনকিয়াল হৈ লয়। উত্তৰ কাছাৰ পাৰ্বত্য জিলাখন সঁচাকৈয়ে নয়নাভিৰাম, আৰু তেতিয়া ৰাজনৈতিকভাৱেও একেবাৰে শান্ত আছিল। আজিৰ বিষয়ে লিখিব লগা হ'লে এনেকৈ লিখিব নোৱাৰিলোহেঁতেন। কৰিমগঞ্জ পাই নীলমণি ৰোডৰ কুশিয়াৰা নদীৰ পাৰৰ ঘৰ এটা ভাড়া ল'লোঁ। কুশিয়াৰা অতিজাই নদী, বাৰিষা পানী বাঢ়িলে বানপানী হয়। আমি থকা ঘৰটোৰ চোতাললৈকে পানী আহে। মানুহবোৰ মাছ ধৰাত ব্যস্ত হৈ পৰে। একোটা গাঁঠলো ইলিচ মাছ 5 টকাত পোৱা যায়। অন্য মাছৰ কথা নকলোৱেই বা। মুঠতে কৰিমগঞ্জত তেতিয়া ইলিচ উৎসৱ আৰম্ভ হৈ যায়। খটখটীয়া জুবিনক লৈ সমস্যা হ'ল। তেওঁ প্ৰায়ে নদীখনৰ ফালে দৌৰে। মাক অকলশৰীয়া হৈ পলে পলে ল'ৰাটোক চাই থাকিব নোৱাৰা হ'ল। ওচৰৰে ছোৱালী এজনীয়ে সহায়কাৰী হৈ আমাৰ চাকৰিত সোমাল। তেতিয়া আমি বহুত স্বস্তি পালোঁ। ধীৰে ধীৰে আমি বাঙালী জীৱনত সিজি যাবলৈ ধৰিলোঁ। ঘৰত আৰু বাহিৰত অসমীয়া মানুহ লগ পালে অসমীয়াত কথা কওঁ। বাকী সকলোতে বঙলা ভাষা। কৰিমগঞ্জৰ বঙলাটো আচলতে চিলেটীয়া বঙলা, অসমৰ কামৰূপীয়া ভাষাৰ দৰে। জুবিনো সৰুৰে পৰাই বাংলাভাষী হৈ উঠিল। বাঙালী সমাজৰ লগত উঠা বহা ফুৰা চকা কৰি তেওঁ ৰবীন্দ্ৰনাথ, নজৰুল আদিৰ লগত এসময়ত ভালদৰে পৰিচিত হৈ পৰিছিল। কৰিমগঞ্জত প্ৰথম বছৰতে তেওঁক তাৰ একমাত্ৰ ইংলিছ মিডিয়াম স্কুল প্ৰান্তিক কিণ্ডাৰগাৰ্টেনত লিখি দিয়া হ'ল। প্ৰান্তিকৰ পঢ়া শেষ হ'লত কৰিমগঞ্জ হাইস্কুলত নাম লিখি দিয়া হ'ল। এজন বাঙালী ল'ৰাৰ দৰেই তেওঁ অধ্যয়ন কৰি পঢ়া শুনা কৰি থাকিল। উৎসৱ পাৰ্বণবোৰত যোগ দি আমি সকলোৱে বাঙালী হৈ পৰিলোঁ। এবাৰ দুৰ্গা পূজাত জুবিনে নিজেই ঠিক কৰি এখন ঠেলাত উঠি গোটেই টাউনৰ দুৰ্গা পূজা চাই আহিলগৈ। ঠেলাৱালাজনে ক'লে, হাকিমৰ পুতেকক পূজা দেখুৱাই আনিলোগৈ। ইফালে ঘৰত হুলস্থুল। কোনোবা এজনে ৰাস্তাত দেখি আহি কোৱাতহে সান্তনা। এনেধৰণৰ অদ্ভুত ঘটনা তেওঁ বহুত ঘটাইছিল, যিবোৰৰ বেছিভাগেই মই এতিয়া পাহৰিছোঁ। মুঠতে আমি কোৱাৰ্টাৰ পোৱা ছেটেলমেণ্ট নামৰ আৱাসিক এলেকাটোত সেই নোহোৱা নোপোজা কাণ্ডবোৰে জুবিনক বিখ্যাত কৰি পেলাইছিল। কেতিয়াবা বিচনাত গাৰুবোৰকে শত্ৰু বনাই অমিতাভ বচ্চনৰ দৰে যুদ্ধ কৰি লেং খাই পৰি থাকে। বচ্চনৰ ছবিবোৰ তেওঁৰ বৰ প্ৰিয় আছিল। অমিতাভৰ দৰে 3 পিচ চুটো পিন্ধিছিল। ভনী দুজনী জংকী আৰু পামী কিছু ডাঙৰ হোৱাৰ পাছত খেলিবলৈ ঘৰতে লগ হ'ল। ঘৰতে গান টানি থকা আৰু প্লেয়াৰত ৰেকৰ্ড বজাই গান শুনাটো চলি থাকিল। ল'ৰাটোৰ অহৰহ গানৰ প্ৰতি ধাউতি দেখি আমি কৰিমগঞ্জৰে বিশিষ্ট তবলাবাদক শ্ৰী ৰবীন বেনাৰ্জীৰ তলত তবলা শিকিবলৈ দিলোঁ। এটা সুবিধাৰ কথা হৈছিল যে শ্ৰী বেনাৰ্জী জীৱনৰ প্ৰথম ভাগত নামনি অসমত থকাৰ সুবাদত সুন্দৰ অসমীয়া ভাষা জানিছিল। লাহে লাহে মানুহজন আমাৰ ঘৰৰ মানুহ হৈ পৰিছিল। কৰিমগঞ্জ বানপীড়িত অঞ্চল। কুশিয়াৰা আৰু লাংগাই নদীৰ চেপাত অৱস্থিত। গতিকে স্বাভাৱিকতেই বেছি বৰষুণ হ'লে উফন্দি আহি দুয়োখন নদীয়েই কৰিমগঞ্জকে বুঢ়াই পেলায়। কুশিয়াৰা হ'ল বহু বিখ্যাত বাংলাদেশৰ সুষমা নদী। শিলচৰত ইয়াৰ নাম হ'ল বৰাক। এইখনৰ দৰে লংগাইও মণিপুৰৰ পৰা নামি অহা নদী। বৰ বিখ্যাত এই দুই নদী। এই লিখকে নিজৰ উপন্যাস অন্তৰ্মুখী যাত্ৰাত এই দুই নদীৰ সৈতে ভাৰতীয় মানুহৰ অন্তৰংগতা আৰু ইতিহাসৰ বিষয়ে সবিশেষ বৰ্ণনা কৰিছে। সেয়ে প্ৰায় নিয়মিত বানপানীৰ অত্যাচাৰত মই অহৰহ বান সাহায্যৰ কামত আৰু কেইবাটাও নিৰ্বাচনৰ কামত ব্যস্ত থাকিব লগা হোৱাত ঘৰৰ ফালে ধ্যান দিব পৰা নাছিলোঁ। সেয়ে মোৰ পৰিবাৰ ইলিয়ে দেহে মনে খাটি ল'ৰা ছোৱালীকেইটাৰ যত্ন লৈ থাকিল। তেওঁ নিজে সুকণ্ঠী গায়িকা হোৱাৰ হেতুকে জুবিন আৰু জংকীক প্ৰাথমিক গান শিকোৱাৰ দায়িত্বও তেওঁৱেই পালন কৰিছিল। তেওঁলোকক সংগীতময় জীৱনৰ লাই খুঁটা পোতাত তেওঁৰ অৱদান আন কোনেও দিব নোৱাৰিলেহেঁতেন। আজি তেওঁ নাই, থকা হ'লে পৰম সুখী হ'লহেঁতেন। কৰিমগঞ্জত দীৰ্ঘদিন থকাৰ আপাহতে তাৰ যাত্ৰা দল শিল্পী তীৰ্থৰ সৈতে মই একাত্ম হৈ পৰোঁ, আৰু সেই দলৰ সৈতে মই এটা বছৰতে 3খন যাত্ৰা কৰিলোঁ। চিৰাজউদ্দৌলা, কেৰী চাহাবৰ মুন্সী আৰু ঘুম ভাংগাৰ গান উল্লেখনীয়। জুবিনে বৰ উৎসাহেৰে এই নাটকবোৰত সংগ দিছিল, পৰিয়ালৰ বাকী কিজনেও।
প্ৰান্তিক স্কুলৰ বছৰেকীয়া উৎসৱত জুবিনে তবলা বাদন কৰিছিল। এইদৰে শ্ৰী ৰবীন বেনাৰ্জীৰ শিক্ষণত জুবিনে তবলাৰ বিশাৰদ শ্ৰেণীলৈকে সম্পূৰ্ণ কৰিলে। সেই দিনবোৰত আমাৰ ঘৰত প্ৰায়ে গানৰ আচৰ হৈছিল। যোগ দিওঁতাসকলৰ ভিতৰত প্ৰধান আছিল দীপাংকৰ দাস, অৰুণ দাস আৰু দীপক ৰুদ্ৰ। এওঁলোক তিনিও সংগীত প্ৰেমী। তাৰ ভিতৰত অৰুণ দাস সুগায়ক, এতিয়াও গান গাই আছে। বৰষুণৰ বতৰ হ'লে তেওঁলোক আমাৰ ঘৰতে থাকিও গৈছিল। তিনিও কৃষি বিভাগৰ সম্প্ৰসাৰণ বিষয়া আছিল। অৰুণ দাসে তেওঁৰ গীটাৰখন লৈ আহিছিল। ইতিমধ্যে বহুদিনৰ মূৰত মোলৈ বদলিৰ হুকুম আহিল বিজনীলৈ। তেতিয়া কোকৰাঝাৰ জিলাত, এতিয়া বাক্সা জিলাত। দীৰ্ঘদিনীয়া সূত্ৰে এখন জেগাত থকাৰ পাছত হঠাতে এৰি আহিব লগা হোৱাত কিছুমান অসুবিধাৰ মুখামুখি হ'ব লগা হ'ল। জুবিনেও লগ সংগবোৰ এৰি আহিব লগা হোৱাত মনত বৰ কষ্ট পাইছিল। যাই হওক, কৰিমগঞ্জৰ পৰা উভতাৰ প্ৰস্তুতি কৰিলোঁ অচিন দেশলৈ। বিজনী ইংৰাজ শাসনকালত লৰ্ড ডেলহাউছিৰ দিনত প্ৰৱৰ্তিত হোৱা চিৰস্থায়ী বন্দবস্তৰ অধীনত অভয়াপুৰীৰ ৰজাৰ আমোলাত অভয়াপুৰী, চিডলি, চিৰাং আৰু বিজনী তিনিটা ৰাজচক্ৰ আছিল। সেয়েহে আন দুখন ঠাইৰ দৰে বিজনীটো ৰজাৰ কাছাৰী আৰু ৰাজহ কাৰ্যালয় আছিল। জমিদাৰী বিলুপ্তিৰ পাছত এই সকলো চৰকাৰৰ হাতলৈ আহে। বৰ্তমান ৰাজহ বিষয়াৰ কাৰ্যালয়টো সেই তেতিয়াৰ ৰজা তথা জমিদাৰৰ কাছাৰীটোৱেই আছিল। কেৰাণী মহৰীৰ কাৰ্যালয়টো সেই ৰজা দিনৰে। চিডলি চক্ৰত আমাৰ দিনলৈকে ঘোঁৰাৰ বাবে আস্তাবল আছিল। পূৰ্বৰ বিষয়াসকলে ঘোঁৰাত উঠি ফুৰিছিল। মই এৰি অহা কৰিমগঞ্জতো একেই জমিদাৰী আৰু একেই ব্যৱস্থা আছিল। এসময়ত ৰজাৰ অধীনত থকা হেতুকেই বাসিন্দাসকলৰো কিছু অভিমানী ভাৱ আছিল। বিজনী নগৰখনৰ সৰহভাগ বাসিন্দাই বৰপেটাৰ অসমীয়া, পূৰ্ববংগৰ বঙালী আৰু পশ্চিমৰ মাৰোৱাৰী আছিল। বিজনী চক্ৰৰ উৰ্বৰ মাটিৰ ফচলেৰেই তেওঁলোকে জীৱিকা আৰু ব্যৱসায় চলাইছিল। আমি যোৱা দিনলৈকে তাত কোনো ইণ্ডাষ্ট্ৰী নাছিল, একমাত্ৰ জুইশলা কাঠি বনোৱা ফেক্টৰীটোৰ বাদে। ই ধুবুৰীৰ জুইশলা কাৰখানাৰ উপাংগ আছিল। এতিয়া হয়তো নাই। গাঁও অঞ্চলৰ বেছিভাগ অধিবাসীয়েই বড়ো আৰু পাকিস্তানৰ পৰা অহা মুছলমান লোক। তেওঁলোকৰ কৃষিভিত্তিৰ উপাদানেই বিজনী আৰু মাণিকপুৰৰ বজাৰ উভয় নদী হৈ আছিল। মাছ তাৰ ভিতৰত অন্যতম। নগৰখনৰ বাসিন্দাসকল ধৰ্মপ্ৰাণ আৰু সংস্কৃতিবান আছিল। নাটক আৰু সংগীতৰ চৰ্চা কিছু পৰিমাণে হৈছিল। জুবিন আহিয়েই বিজনী বান্ধৱ হাইস্কুলত অষ্টম শ্ৰেণীত নাম লিখিলে। জংকী আৰু মমনেও যোগ্যতা অনুসৰি ভিন্ন স্কুলত নাম লিখিলে। মই কামত যোগ দিয়েই বিজনীৰ আটাইতকৈ ডাঙৰ বানপানী পালোঁ আৰু কৰ্মব্যস্ত হৈ থাকিব লগা হ'ল। জুবিনৰ গানৰ চৰ্চাই ধীমাগতি ল'বলৈ ধৰিলে। মানাহ আৰু আই নদীৰ সেই প্ৰবল বানপানী শান্ত হোৱাৰ পাছত মাকৰ নিৰ্দেশতেই জুবিনহঁতক কিছু লোকগীত শিকাবলৈ স্থানীয় শিক্ষক শ্ৰী ৰমণী ৰায়ক নিয়োগ কৰা হ'ল। এই ৰায় জন্মৱধি, পংগু আৰু এখন হাতেৰে পেডেল কৰা তিনিচকীয়া বহা চাইকেলত উঠি ঘূৰি ফুৰে। নিষ্ঠাবান, সহজ সৰল শ্ৰী ৰায় আছিল প্ৰশংসনীয় গৃহ শিক্ষক। গানৰ মাষ্টৰক লগত লৈ বঙাইগাঁৱৰ পৰা এখন সুলভ চাই সুন্দৰ হাৰমনিয়াম কিনি আনিলোঁ। তেতিয়াৰ পৰা নিয়মিতভাৱে জুবিনৰ লোকগীতৰ অনুশীলন চলিল। লগতে জংকীৰো। সৰুটি মমন গীতমাত নহয়, নৃত্যৰ আগ্ৰহী হৈ উঠিল। পাছলৈ তেওঁ ভাৰত নাট্যমৰ শিল্পী আৰু চিত্ৰকৰ হিচাপে জনাজাত হৈছিল। জুবিনৰ আনুষ্ঠানিক গান শিক্ষা এই প্ৰথম আৰু শেষ। মেট্ৰিক পাছ কৰাৰ পাছত গান তেওঁ নিজেই নিজৰ পৰা শিকিছিল। এতিয়াও সেই ধাৰা অব্যাহত আছে। তেওঁৰ পিছৰ কালৰ ঘটনা এটা এইখিনিতে কৈ থওঁ। সেই গানৰ ছাৰ ৰায় কিছুদিনৰ আগতে হৃদৰোগত আক্ৰান্ত হৈ শয্যাগত হ'ল বিজনীৰ নিজৰ ঘৰত। জুবিনে খবৰ পাই গুৱাহাটীলৈ অনাই নাৰ্ছিং হোমত ৰাখি সকলো চিকিৎসাৰ খৰচ বহন কৰি সুস্থ কৰি এমাহৰ পাছত পুনৰ বিজনীত থৈ আহিলগৈ। নিজৰ স্বাৰ্থৰ কথা কোনোদিনে নভবা এইটো জুবিনৰ মনোবৃত্তি। উদাহৰণ স্থান বিশেষে আৰু আহিব। কি সূত্ৰত এতিয়া পাহৰিলোঁ। এবাৰ গুৱাহাটীত এটা চেমনীয়াৰ সংগীত অনুষ্ঠানত লোকগীত গাবলৈ আমি জুবিন আৰু গানৰ ছাৰক গুৱাহাটীলৈ আনিছিলোঁ। অনুষ্ঠানটো জিলা পুথিভঁৰালত হৈছিল আৰু তাত মুন্মী বৰায়ো গান গাইছিল। এওঁ পাছলৈ কেইবাখনো হিন্দী চিনেমাত গান গাই জনাজাত হৈছিল। সেইবাবে গুৱাহাটীত কীবোৰ্ড দেখি জুবিনৰ মন খালে আৰু মই ভূটানৰ থানড্ৰুপ ঝংখাৰ নামৰ আমাৰ সীমা মুৰিয়লি নগৰখনৰ পৰা এখন মধ্যমীয়া কীবোৰ্ড কিনি দিলোঁ। বিদেশী বস্তুৰ কাৰণে এই বজাৰখন বিখ্যাত। বিজনী বা বঙাইগাঁৱৰ পৰা সহজেই যোৱা অহা কৰিব পাৰি।
হাৰমনিয়ামত তেওঁ সহজেই গানবোৰ উঠাব পাৰিছিল। সুৰ কণ্ঠত আৰু তালমান আঙুলিত আছিলেই, কীবোৰ্ডত তেওঁৰ আঙুলি নাচিছিল। পাছলৈ তেওঁ প্ৰায় সকলোবোৰ পৰিচিত বাদ্যযন্ত্ৰ ভালকৈ বজাব পৰা হৈছিল। 2001 চনত কটন কলেজৰ শতবাৰ্ষিকী উৎসৱৰ জছফিল্ডৰ সংগীত সন্ধিয়াত জুবিনে 13টা বাদ্যযন্ত্ৰ বজাই গীত পৰিৱেশন কৰিছিল, নামঘৰৰ দবা আৰু বৰতাল সমন্বিতে। বিজনীত থাকোঁতেই ৰেডিঅ' আৰু গানৰ কেছেট বজাব পৰা 2-in-1 প্লেয়াৰ ওলাল আৰু টিভি সুলভ হৈ পৰিল। কমাৰ্চিয়েল চেনেলবোৰ অৱশ্যে ওলোৱা নাছিল। এই দুইটি যন্ত্ৰই আমাক গান আৰু চিনেমা জগতত অবাধ বিচৰণ কৰালে। চিনেমাৰ কেছেটবোৰো ওলাল। গান আৰু ভাল চিনেমাৰ প্ৰতি মোৰো যথেষ্ট ৰাপ আছে। সেয়েহে বাচকবনীয়া গান আৰু ছবিবোৰ আমাৰ ঘৰলৈ আহিবলৈ ধৰিলে। সেই সময়তে জুবিনে অসম তথা ভাৰতৰ প্ৰায় সকলো প্ৰসিদ্ধ গায়ক গায়িকাক জানিব পাৰিলে। পশ্চিমীয়া ধ্ৰুপদী আৰু সমকালীন সংগীতৰ লগত পৰিচিত হ'ল। নিজৰ প্ৰিয় গায়ক গায়িকাক তেতিয়াই বাছি ল'লে আৰু হয়তো তেওঁৰ অৱচেতন মনে এইটো থিৰাং কৰি লৈছিল যে তেওঁ যদি কেতিয়াবা গান গায় তেন্তে সেইসকল প্ৰতিষ্ঠিত বা খ্যাতিমান কোনো গায়কৰ গায়কী অনুসৰণ নকৰে। তেওঁৰ সমকালীন আৰু ধ্ৰুপদী গীত পৰিৱেশন শুনিলে কথাটো চাফাকৈ বুজা যায়। আমিও তেওঁক বুজাবলৈ চেষ্টা কৰিছিলোঁ যে অন্যৰ গায়কী আৰু কণ্ঠেৰে গীত গালে সফল কাম হোৱা টান। গায়ক হ'বলৈ হ'লে নিজস্ব এটা কণ্ঠ আৰু শৈলী তৈয়াৰ কৰি ল'ব লাগিব সাধনাৰে। তামোলপুৰ। এইবাৰ মোৰ বদলি তামোলপুৰলৈ হ'ল। জুবিন তেতিয়া 9ম শ্ৰেণীৰ ছাত্ৰ। জংকী 5ম মানত আৰু মমন তাৰেই পাঠশালাত। ভূটান সীমান্তৰ নগৰখন আৰু ওচৰত হ'ল আৰু গুৱাহাটীৰ পৰা ওচৰত হোৱা হেতুকে বন্ধু আৰু আত্মীয়সকল প্ৰায়েই তালৈ গৈ আমাৰ কোৱাৰ্টাৰতে থাকিছিলগৈ। আকৰ্ষণ আছিল ভূটানৰ বজাৰত বিদেশী সামগ্ৰীৰ প্ৰচুৰতা। বিজনী এৰাৰ লগে লগে গানৰ ছাৰ শ্ৰী ৰমণী ৰায়ৰ লগত সম্বন্ধ হেৰাল। পাছত জুবিনে গায়ক হোৱাৰ কিছুদিন পাছতেই সেই গানৰ ছাৰক এখন গীটাৰ উপহাৰ দি আহিছিলগৈ। নিজে পঢ়া স্কুল বিজনী বান্ধৱলৈ গৈ শ্ৰদ্ধাৰ শিক্ষকসকল আৰু বন্ধুসকলক বন্ধুত্বৰ কৃতজ্ঞতাৰে স্বীকাৰ কৰি আহিছিলগৈ। তামোলপুৰত তেওঁৰ চৰ্চা শিক্ষা বিভাগতে চলি থাকিল। সংগীত খুব ব্যক্তিগত আৰু মন গ'লে হাতত তুলি লোৱা অৱসৰ বিনোদন হৈ পৰিল। আমাৰ কিতাপ পঢ়াত আৰু কিতাপ সংগ্ৰহ কৰাত অদ্যাৱধি খুব ৰাপ। জুবিনো তাৰ ব্যতিক্ৰম নহ'ল। তেওঁ পৃথিৱীৰ বহুত ভাল ভাল কিতাপ ইংৰাজী আৰু বিশেষকৈ বঙলা অনুবাদবোৰো পঢ়ি পেলালে। কিছু কিতাপ অসমীয়াতো পঢ়িলে। আমি তেওঁ অধ্যয়নত বেছি ৰাপ দিয়াটো বিচাৰিছিলোঁ যদিও তেওঁ ভূটানৰ পৰা এখন আগৰখনতকৈ ডাঙৰ কীবোৰ্ড কিনি আনিলে। তেতিয়া তেওঁ বৰ নিপুণতাৰে বাদ্যযন্ত্ৰটো বজাব পৰা হৈছিল। কীবোৰ্ডটো বজাই বৰ উচ্চগ্ৰামত গীত গাব পৰা হৈছিল। এই আপাহতে স্বৰ্গীয় ভৱেন্দ্ৰনাথ শইকীয়াৰ এষাৰ কথা মনত পৰিছে। তেখেতে জুবিনক কৈছিল, তুমি বৰ উচ্চাংগ সুৰত গোৱা, তোমাৰ গানবোৰ গুণগুণাবলৈ অসুবিধা। এই কথাষাৰ আজিও সত্য বুলি মই ভাবোঁ। তামোলপুৰতে তেওঁৰ সহপাঠী ৰজনী ৰাজবংশীৰ লগত হাৰ্দিক বন্ধুত্ব হ'ল। ল'ৰাজন খুব দৰিদ্ৰ পৰিয়ালৰ আছিল আৰু স্কুলৰ এজন সাধাৰণ ল'ৰা আছিল। দুৰ্ভাগ্যবশতঃ জুবিন গায়ক হোৱাৰ কিছুদিন পাছতেই ল'ৰাজন কিবা দুৰাৰোগ্য ৰোগত অথবা চিকিৎসাৰ অভাৱতেই ঢুকাল। জুবিন গৈ তামোলপুৰত সেই বন্ধুৰ ঘৰত প্ৰিয় বন্ধুৰ কাৰ্যৰ বাবদ অৰ্থ সাহায্য কৰি আহিছিলগৈ। বন্ধুজনৰ পঢ়ি থকা ভায়েকটোৰ এতিয়াও অৰ্থ সাহায্য কৰি থাকে। মাকে আহি সংগ্ৰহ কৰি নিয়ে। জুবিনৰ মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পাছতেই মোৰ বদলি হ'ল সৰু পথাৰলৈ। ইতিমধ্যে যোৰহাটৰ বঙালপুখুৰীত আমাৰ পুৰণি মাটিটুকুৰাত এটা মজলীয়া আছাম টাইপৰ ঘৰ হৈ উঠিছিল। পৰিয়ালটো তাতে থৈ মই সৰু পথাৰত কামত যোগ দিলোঁগৈ। বন্ধত ঘৰলৈ আহোঁ। তেতিয়া প্ৰৱেশিকা পৰীক্ষাৰ ফলাফল ওলাল। জুবিনে প্ৰথম বিভাগত পাছ কৰিলে। সেই সুখবৰে পৰিয়াল পৰিজন সকলোকে বহুত সুখ আৰু উৎসাহ দিলে। তেতিয়া পিতা মাতা হিচাপে আমাৰ এটা চিন্তা হ'ল, ল'ৰাটোক কি পঢ়ুৱাম। জুবিনৰ ওপৰতে সিদ্ধান্তৰ ভাৰ দি নিশ্চিন্ত হ'লোঁ। তেওঁ যোৰহাটৰে JB কলেজত বিজ্ঞান শাখাত নাম লিখিলে। এইখিনিতে এষাৰ কথা উনুকিয়াই থোৱা ভাল যে মই সদায় ৰমন মহৰ্ষিৰ এটা কথা সত্য বুলি মানি আহিছোঁ, ডু নট বি দিছ, ডু নট বি ডেট, বাট বি। এই দৰ্শনতেই মই আজীৱন কটাইছোঁ। জুবিনকো আমি হ'বলৈ দিলোঁ। ল'ৰা ডাক্তৰ বা ইঞ্জিনিয়াৰ হওক, এনে আশা আমি কোনোদিনেই কৰা নাছিলোঁ। জুবিনৰ অন্তৰালত যদি কিবা শক্তি নিহিত হৈ আছে তাক আমি মুকলি হোৱাটো বিচাৰিছিলোঁ।
এই প্ৰসংগৰ পৰা আঁতৰি গৈ এটা সৰু ঘটনাৰ কথা ক'বলৈ ওলাইছোঁ। ঘটনাটো তেওঁৰ সাহসী স্বভাৱৰ কিঞ্চিত আভাস। তেতিয়া তেওঁ যোৰহাটৰ জে.বি. কলেজৰ ছাত্ৰ আৰু আমাৰ ঘৰ তেতিয়া আছিল বঙালপুখুৰীত। এদিন ৰাতি ঘৰলৈ ফোন আহিল যে ৰিচাৰ্চ লেবৰেটৰীত থকা মাহীয়েক ইৰাৰ অসুখ। এই মাহীয়েকেই জুবিনক কেঁচুৱাকালৰ পৰাই মাতৃবধ পালন কৰিছিল। জুবিনেও তেওঁক মাতৃসম স্নেহ আদৰ কৰে। অসুখৰ খবৰ পায়েই তেওঁ মাকৰ কথাও নুশুনি তেওঁৰ স্পৰ্টছ চাইকেলখন আৰু জেপত এখন সৰু খুকুৰি লৈ চাইকেল চলাই ঘৰৰ পৰা 6 মাইল দূৰৰ ৰিচাৰ্চ লেবছ পালেগৈ। সেই স্বভাৱৰ বাবেই এতিয়াও চাগৈ তেওঁ কাৰোবাক সহানুভূতি জনাব লগা হ'লে পোনছাতেই গৈ উপস্থিত হয়গৈ। ইয়াৰ উদাহৰণ আগলৈ আমি বহু পাম। পুনৰ যোৰহাট, গুৱাহাটী, মাদ্ৰাজ ইত্যাদি। যোৰহাটতে আমাৰ বেছিভাগ সম্বন্ধী আৰু বন্ধু সব থাকে। ভাই ভনীবোৰে তাতেই ঘৰ দুৱাৰ কৰিলে। তাতোকৈ ডাঙৰ কথা, মোৰ শহুৰৰ ঘৰ তাতেই। সেই সকলোৰে সাহচৰ্য আৰু শুভ ইচ্ছাত আমাৰ পৰিয়ালটো শান্তিৰেই থাকিল। মই বন্ধ পালে আহোঁ। জংকী আৰু মমনৰ তাতে স্কুলত নাম লগাই দিলোঁ। জুবিনৰো এচাম নতুন বন্ধু গঢ় লৈ উঠিল। দেৱ, দাদু, অতনু, পবিত্ৰ, গৌতম গীটাৰবাদক, মানস, নিয়ৰ ইত্যাদি ইত্যাদি। মেট্ৰিক পৰীক্ষাৰ পাছত 3 মহীয়া বন্ধ পাই জুবিনে বন্ধুত্বৰ মাজেৰে সংগীতত হাত ফুৰাই থাকিল। আমাৰ নিজৰ মানুহবোৰৰ মাজতে নহয়, চহৰৰ বহুতেই জানি উঠিল যে জুবিনে গাব আৰু বজাবও পাৰে। তেওঁৰ ওপৰত নিৰ্ভৰ কৰা যায়। কলেজৰ ক্লাছ কৰাৰ উপৰিও জুবিনে সংগীতৰ চৰ্চা কৰি থাকিল। লগে লগে জংকীও সেই পথৰে যাত্ৰী হ'ল। জংকীয়ে গীত পৰিৱেশনৰ উপৰিও মঞ্চত অভিনয় কৰিবলৈ ল'লে। যোৰহাটৰ জিলা পুথিভঁৰালত অন্যান্য নাটকৰ উপৰি কমলা কুঁৱৰী নাটকত কৰা কমলা কুঁৱৰীৰ অভিনয়ৰ কথা থিয়েটাৰ প্ৰেমীসকলে এতিয়াও সোঁৱৰে। উদীয়মান সীমান্ত ফুকনে সেই নাটক পৰিচালনা কৰি সুনাম আৰ্জিছিল। এই অভিনয় প্ৰতিভাই জংকীক গুৱাহাটীলৈ আনিলে। ইয়াতে ভাস্কৰ নাট্যমঞ্চ, জিলা পুথিভঁৰাল, কলাক্ষেত্ৰ আদিত সুযোগ বুটলি টিভি আৰু চিনেমা জগতত প্ৰৱেশ কৰি অতীৱ জনপ্ৰিয় নায়িকা হৈ পৰিল। পাছলৈ জুবিনৰ লগত পেছাদাৰী মঞ্চত গীত পৰিৱেশন কৰি জনপ্ৰিয়তাৰ আৰু এধাপ ওপৰলৈ উঠিল। সেই প্ৰথম কলেজীয়া দিনবোৰতেই যোৰহাটৰ আকাশবাণীৰ সৈতে জুবিনৰ কেনেবাকৈ সংযোগ ঘটিল। তেতিয়া তাত নীলু চক্ৰৱৰ্তীয়ে আকাশবাণীৰে সু অভিনেতা, ষ্টেচন ডাইৰেক্টৰ হিচাপে কাম কৰিছিল। জুবিনে আকাশবাণীৰ যুৱবাণী অনুষ্ঠানত নিজে সুৰ দিয়া কেইবাটাও গান গাইছিল। তেতিয়ালৈকে তেওঁ গান লিখা নাছিল। ময়েই 2-4টা গান লিখি দিছিলোঁ। তেওঁ সুৰ দি গাইছিল। তাৰ ভিতৰত কাজল বৰণী হৰিণী গানটো শ্ৰোতাৰ মনত খুব জনপ্ৰিয় হৈছিল। শ্ৰী চক্ৰৱৰ্তীয়ে তেওঁক ৰেডিঅ'ত গাবৰ বাবে দৰখাস্ত কৰিবলৈ কৈছিল। সেই কাম আৰু কৰা নহ'ল। জে.বি. কলেজত পঢ়ি থাকোঁতে 2য় বৰ্ষত কোনোবা প্ৰবক্তাৰ সৈতে কিবা মনোমালিন্য হোৱাত তেওঁ সাউত কৰে গুৱাহাটীৰ বিবৰুৱা কলেজলৈ গুচি আহে। ক'ৰবাত ৰুম এটা লৈ থাকিল। নিজে ৰান্ধি খাব নোৱাৰাত হোটেলতে যেনে তেনে খোৱাটো চলাই নিলে। 2-1 মিতিৰ কুটুম্বইও সেই দিশত যথেষ্ট সহায় কৰিলে। তাৰ ভিতৰত উজান বজাৰ পানী টেংকিত বসতি কৰা দূৰ সম্পৰ্কীয় মোমায়েক শ্ৰী প্ৰতুল বৰঠাকুৰ অন্যতম। জুবিনৰ বাদ্যযন্ত্ৰত নিপুণতা দেখি জিতুল সোণোৱালেও এটা ছিজন তেওঁৰ কীবৰ্ড প্লেয়াৰ হিচাপে ৰাখিলে। জুবিনে অসন্তুষ্ট হৈ সেই কাম এৰি দি নিজেই গান গাব বুলি থিৰাং কৰিলে। ইতিমধ্যে মাদ্ৰাজত থকা অসম ছাত্ৰ সন্মিলন কিবা এক উপলক্ষত অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী স্বৰ্গীয় হিতেশ্বৰ শইকীয়া নিমন্ত্ৰিত হৈ তালৈ যাবলৈ ওলাল। ছাত্ৰ সন্মিলনৰ কথা, সেয়ে তেখেতে ঠিক কৰিলে যে অসমৰ ছাত্ৰসকলৰ ভিতৰৰ 2জন গায়ক ছাত্ৰ ছাত্ৰীক লগত লৈ যাব। কোনে তেখেতক পৰামৰ্শ দিলে নাজানো। মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ পৰা জুবিন আৰু নগাঁৱৰ পৰা শ্ৰীমতী কৃষ্ণা শইকীয়াক মাদ্ৰাজলৈ লৈ গ'ল। মাদ্ৰাজত জুবিনে গৈয়েই সুবিধা কৰি তামিল গান দুটামান শিকি ল'লে। কোৱা বাহুল্য যে আমাৰ সাহিত্য চৰ্চাৰ যোগেদি ল'ৰা ছোৱালীকেইটাই অসমীয়াৰ উপৰি বঙলা আৰু হিন্দী তথা ইংৰাজীত সহজ হৈ পৰিছিল। সেয়ে বোধহয় জুবিনে দুদিনতে তামিল গান শিকি ল'ব পাৰিলে। তেওঁ তাত দুদিনৰ অনুষ্ঠানত অসমীয়া, তামিল আৰু ইংৰাজী গীত পৰিৱেশন কৰিছিল। ইয়াত তেওঁৰ লগত জন পেট্ৰিকৰ দলটোৱে বাদ্য সংগত কৰিছিল। উল্লেখ্য, জন নিজে অন্ধ আৰু তেওঁৰ দলটোৱে উষা উথুপৰ লগত বজায়। এই যাত্ৰাত জুবিনে এক বুজন পৰিমাণৰ মাননিও পালে। 1989-90 চনৰ এই ঘটনাই জুবিনৰ মন সংগীতৰ প্ৰতি আৰু তীব্ৰ কৰি তুলিলে।
জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আহৰি নহ'ল। সংগীতেই তেওঁক বম্বে অভিমুখে টানি নিলে। অনিশ্চিত আৰু অতীৱ কষ্টকৰ যাত্ৰাত বিবৰুৱা কলেজৰ ক্লাছ তাতে পৰি থাকিল। বম্বেত আগতে গৈ পোৱা কেইটামান অসমীয়া ল'ৰাৰ সৈতে লগ লাগি জুহুত ইউনিটি কম্পাউণ্ডৰ এটা অংশ ভাড়া লৈ আটাইকেইটাই অনিশ্চিত জীৱন আৰু লক্ষ্য সন্ধান আৰম্ভ কৰিলে। ভীষণ প্ৰতিযোগিতাৰ দেশ বম্বে মহানগৰী, তাত টিকি থকাই টান। ল'ৰাহঁতে ষ্টুডিঅ'বোৰত বা মিউজিক এছিষ্টেণ্ট ডাইৰেক্টৰবোৰৰ লগত সৰু সুৰা কাম কৰি জীৱিকা নিৰ্বাহ কৰে। হাতৰ পইচা জুবিনৰো অন্ত পৰিল। কৃচ্ছ সাধনৰ জীৱন আৰম্ভ হ'ল আন ল'ৰাহঁতৰ দৰে। বাদ্যযন্ত্ৰৰ নিপুণ হাতখনে তেওঁক যথেষ্ট সহায় কৰিলে সেই সময়ত। মাজতে এবাৰ গুৱাহাটীলৈ আহোঁতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত ইংৰাজী গীত গাই সোণৰ মেডেল লাভ কৰিলে। তেতিয়া আমাৰ ঘৰ যোৰহাটতে আছিল। বম্বেত প্ৰথম জীৱনৰ সেই কষ্টকৰ দিনবোৰত তেওঁ আমাৰ পৰা কাহানিও পইচা বিচৰা নাছিল। এই বিশেষ গুণটো অন্য ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা নাযায়। আমাৰ কষ্ট হ'ব বুলিয়েই তেওঁ ফোনত কথা পাতোঁতেও সকলো ঠিকেই আছে বুলি কয়, আমাক চিন্তা নকৰিবলৈ কয়। সেই কষ্টময় দিনবোৰতে দিন ৰাতি খাটি টকা ধাৰ কৰি তেওঁ এটা আধুনিক গীতৰ কেছেট উলিয়ালে। তাত তেওঁ নিজেই কণ্ঠ নিদি উৎপল শৰ্মা, মোৰ ডাঙৰ ভাগিন, বম্বে নিবাসী সংগীতকাৰ আৰু অনুৰাধা পৰোৱালক গোৱালে। কেছেটটোৰ নাম অনুৰাধা। যাই হওক, কেছেটটো চলিল, কিন্তু ভবাৰ দৰে ব্যৱসায় নাপালে। জুবিনৰ হয়তো তেতিয়ালৈকে নিজৰ কণ্ঠৰ ওপৰত ব্যৱসায়িক বিশ্বাস অহা নাছিল। তেতিয়াই জুবিনে নিজৰ কণ্ঠত কেছেট বনাবলৈ সংকল্প কৰি গীত ৰচনা কৰিবলৈ ল'লে। তেতিয়াহে মাত্ৰ ঘৰৰ পৰা 10,000 টকা খুজি পঠাইছিল। তেনেকৈ কেছেট তৈয়াৰী কাম চলি থাকিল। তেনেতে এক সংযোগ ঘটিল, যি ঘটনাই জুবিন আৰু দেৱৰ জীৱনৰ গতি সলনি কৰিলে। শ্ৰী দেৱ বৰকটকী যোৰহাটৰ বৰকটকী ইলেক্ট্ৰনিক্সৰ স্বত্বাধিকাৰী আৰু কেছেটৰ প্ৰডিউচাৰ। তেওঁলোকৰ ঘৰ যোৰহাটত, আমাৰ ঘৰৰ কাষতে, কিন্তু চিনা পৰিচয় নাছিল। জুবিনে যিটো ষ্টুডিঅ'ত গান ৰেকৰ্ডিং কৰি আছিল তাতে দেৱয়ো এটা কেছেটৰ ৰেকৰ্ডিং কৰিবলৈ গৈছিল। জুবিনে গান গাই থাকোঁতে তেওঁ শুনিলে, ইমান মোহিত হ'ল যে চিনাকি হৈ ল'লে। জুবিনৰ কেছেটৰ প্ৰকাশৰ সকলো ভাৰ কান্ধ পাতি ল'লে। কেছেট ওলাল, নাম অনামিকা, আৰু তাৰ লগে লগে আহিল মায়া, যি আজিলৈকে মানে প্ৰায় 20 বছৰ সৰ্বাধিক বিক্ৰীত গানৰ কেছেট হিচাপে চিহ্নিত হৈ আছে। এই সুঘটনাই জুবিন আৰু দেৱ দুয়োৰে জীৱনৰ সাফল্য আৰু গতিৰ তীব্ৰতা আনি দিলে। ফলস্বৰূপে গুৱাহাটীত অস্থায়ী বাহৰ পাতি পেচাদাৰী শিল্পী হ'ব লগা হ'ল। উজান বজাৰৰ পানী টেংকি অঞ্চলত এটা ৰুম ভাড়া কৰি বান্ধৱসকলৰ সৈতে থাকিবলৈ ল'লে। ৰন্ধা বঢ়াৰ কোনো ব্যৱস্থা নাই, হোটেলেই গতি। দিনে নিশাই অসম্ভৱ কষ্ট কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গান গালে। গাঁৱৰ এগৰাকী বুঢ়ীমায়ে কোৱাৰ দৰে সেই গান গাই ফুৰা ল'ৰাটো এইদৰে নগৰ চহৰৰ মানুহৰ কথা বাদেই গাঁও ভূঞতো গৰখীয়াৰ পৰা বুঢ়ী আইতালৈকে সকলোৰে বাবে জুবিন ঘৰুৱা নাম হৈ পৰিল। হেৰুৱা আঁত বিচাৰি বম্বেলৈ আহ যাহ চলি থাকিল। সেই এৰাধৰা বম্বেৰ জীৱনৰ মাজতেই দুখন হিন্দী ছবিত তাল আৰু ফিজাত গাবলৈ সুবিধা পালে। অসমত সংগীত যাত্ৰা চলি থাকিল।